আপুনি এজন দোকানী নেকি? যদি আপুনি এজন দোকানী হয় তেতিয়াহ'লে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, কাৰণ 3 মিনিটৰ ভিতৰত মই যথেষ্টকেইটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ চেষ্টা কৰিম। আজি কিছুদিনৰ আগৰ কথা, মই সাধাৰণতে মোৰ কৰ্তব্যস্থলীলৈ যোৱাৰ সময়ত ৰাস্তাত এগৰাকী আইতাৰ ওচৰত সোমাওঁ। আইতাৰ ঘৰত এজোপা খুব ভাল চৰবতী নেমু আছে। চৰবতী নেমু মানে এনেকুৱা নেমু যিটোৰ পৰা ৰস খুব বেছিকৈ ওলায়, তাৰ পৰা চৰবত বনাবলৈ সুবিধা হয়। আৰু আইতাৰ ঘৰত মই সোমোৱাৰ লগে লগে আইতাই মোলৈ এগিলাচ চৰবত আগবঢ়াই দিয়ে। সেই আইতাই এদিন ক'লে যে তেওঁৰ ঘৰত চূণবিলাক খুব চোকা হৈছে, অৰ্থাৎ তামোল খালে লগত খোৱা চূণখিনি বেছিকৈ নতুন চূণ হোৱাৰ বাবে আইতাৰ মুখখনত ঘা লাগে। আৰু মোক ক'লে যে ক'ৰবাৰ পৰা অলপমান পুৰণি চূণ আনিব পাৰি নেকি, যিহেতু তেখেতৰ যথেষ্ট বয়স হৈছে, বজাৰলৈ নিজে যাব নোৱাৰে আৰু তেখেতৰ ল'ৰাও দূৰত হাজিৰা কাম কৰি থাকে। আইতাক মই পোনচাতেই ক'লোঁ যে আইতা মই আনি দিব পাৰিম, কালিলৈ আপোনাৰ চূণৰ পেকেট আপুনি ঘৰতে পাব। সেই অনুসৰি মই পিছদিনা চূণৰ পেকেট কিনিবলৈ এখন দোকানত সোমালোঁ মানে সেইখন দোকানত মই সদায়ে সোমাওঁ। তাৰ পৰা মই তামোল কিনো। আচলতে মোৰ কৰ্তব্যস্থলীলৈ যাওঁতে তামোল এখন তাতে খাই মই মুখ শুদ্ধি কৰি সদায় মোৰ কৰ্তব্যস্থলীলৈ যাওঁ। দোকানখনত সোমোৱাৰ পিছত মই নিৰ্দিষ্ট তামোলৰ পেকেটটো কিনিলোঁ। আচলতে তেওঁলোকে তামোলৰ পেকেট এটা মোৰ কাৰণে প্ৰস্তুত কৰি থৈ দিয়ে, মই নিৰ্দিষ্ট মূল্যটো দি তাৰ পৰা পেকেটটো লৈ যাওঁ। আৰু দোকানীজনক মই সুধিলোঁ যে চূণৰ পেকেট আছে নেকি, আৰু দোকানীজনে উত্তৰ দিলে যে চূণৰ পেকেট আছে, কিন্তু দাম 5 টকা। মই ঠিকে আছে বুলি ক'লোঁ, কাৰণ চূণৰ পেকেটৰ দাম 5 টকা হ'ব পাৰে, তাৰ চাইজ কি সেইটো এটা বেলেগ কথা। কিন্তু তেখেতে যিটো চূণৰ পেকেট মোলৈ আগবঢ়াই দিলে সেই পেকেটটোৰ ওপৰত লিখি থোৱা আছিল 1 টকা নে 2 টকা কিবা এটা, আৰু তেখেতে লৈছে 5 টকা। এইটো বৰ ডাঙৰ কথা নহয় যে তেখেতে 2 টকাৰ ঠাইত মোৰ পৰা 5 টকা ল'লে, কিন্তু মোৰ কাৰণে এইটো এটা ডাঙৰ কথা হৈ গ'ল, কাৰণ 2 টকীয়া বস্তু এটাৰ দাম যেতিয়া এজন মানুহে 5 টকা লৈছে, আৰু বাকী দোকানীসকলে যদি সেই একেটা চূণৰ পেকেটকে 2 টকাত দিয়ে বা 2.5 টকা লয়, তেনেকুৱাকৈ দাম লয়, তেতিয়াহ'লে সেই দোকানীজনে মোক 5 টকা দাম কৰাটো তেখেতৰ এটা ভুল হৈছে। সদায় মই সেই দোকানখনত সোমাওঁ, সদায় মই বস্তু তেনেকৈ লৈ যাওঁ, তামোল লৈ যাওঁ, কিন্তু সেইদিনা চূণৰ পেকেটটো 2 টকীয়া চূণৰ পেকেটটোৰ দামটো স্পষ্টকৈ তেখেতে দেখা পাইছে আৰু তেখেতে মোৰ পৰা 5 টকা ল'লে। মই কোনো প্ৰতিবাদ নকৰিলোঁ, একো নকৈ মই চূণৰ পেকেটটো 5 টকা দিয়ে কিনি ল'লোঁ, আৰু কিনি লৈ নিৰ্দিষ্ট জেগাত আইতাৰ হাতত সেই চূণৰ পেকেটটো দি থৈ মই মোৰ কৰ্তব্যস্থলীলৈ গ'লোঁ। কৰ্তব্যস্থলীলৈ যোৱাৰ সময়ত ৰাস্তাত মই এটা কথাই চিন্তা কৰি গ'লোঁ যে আজি মোক মূৰ্খ বনোৱা হ'ল। এইকাৰণে মোক মূৰ্খ বনোৱা হ'ল কাৰণ 2 টকা দামৰ যিটো বস্তু দিব পাৰি বা 2.5 টকা 3 টকাত দিব পাৰি, সেই বস্তুটোৰ দাম বেলেগ এজন গ্ৰাহকক দিছে 2 টকাত বা 3 টকাত, আৰু মোৰ পৰা লোৱা হৈছে 5 টকা। লগে লগে মোৰ নিজকে মূৰ্খ অনুভৱ হ'ল। সেইদিনাৰ পৰাই সেই নিয়মীয়া যিখন দোকানত মই সোমাওঁ, যিখন দোকানৰ পৰা মই সদায় তামোল লওঁ, সেই দোকানখনত মই সোমোৱাই বাদ দিলোঁ। বাদ দিয়াৰ কাৰণ এইটো নহয় যে তেওঁলোকৰ প্ৰতি মই খুব অসন্তুষ্ট হ'লোঁ, কিবা নহ'লোঁ। প্ৰশ্নটো হ'ল যে যিটো বস্তু তেওঁলোকে এটা বেলেগ দামত আন এজন গ্ৰাহকক দিয়ে বা আন দোকানী এজনে সেই 2 পৰা 2.5 টকা লয়, সেইটো তেওঁলোকে মোৰ পৰা কিয় 5 টকা ল'লে? এনেকুৱা সৰু সৰু ঘটনাবিলাকে দোকানীৰ প্ৰতি মানুহৰ যি ইম্প্ৰেশ্যন, সেই ইম্প্ৰেশ্যনটো বেয়া কৰি পেলায়। কাৰণ সমাজৰ ময়ো এটা অংগ, আৰু সমাজৰ এটা অংগ হিচাপে ময়ো কোনোবা নহয় কোনোবা দিন কোনোবা এজন দোকানীৰ ওচৰত মই কাষ্টমাৰ হৈ যাবলগীয়া হয়। কিন্তু সেই সৰু কথাটোৱে মোৰ মনত ইমানেই বেছি প্ৰভাৱ পেলালে যে সেই দোকানখনত মোৰ সোমাবলৈ মন নোযোৱা হ'ল। বাটে পথে পালে তেওঁলোকে মোক এতিয়াও সোধে আমাৰ দোকানলৈ কিয় নোযোৱা হ'ল। তেতিয়া মই কওঁ যে মই খুব ততাতৈয়াকৈ মোৰ কৰ্তব্যস্থলীলৈ যাওঁ, আৰু ইতিমধ্যে মই বেলেগ এখন দোকানৰ পৰা তামোল খাবলৈ আৰম্ভ কৰিছোঁ, বা কেতিয়াবা কাচিতে এখন তামোল খাওঁ, সেইটোক মই কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে দোকানীসকলৰ প্ৰতি মোৰ এটাই অনুৰোধ, যেতিয়া আপোনালোকে কিবা এটা বস্তু বিক্ৰী কৰে, গ্ৰাহকৰ মাজত যি ডিফাৰেঞ্চিয়েশ্যন বা গ্ৰাহকৰ মাজত যি পাৰ্থক্য, আপোনালোকে সেই পাৰ্থক্যটো কেতিয়াও নাৰাখিব। চাওক, এটা 1 টকা 2 টকা 3 টকা পইচাৰ কাৰণে মই এখন নিয়মীয়া দোকান মই বাদ দি দিছোঁ। কি কাৰণে কৰিছোঁ? যে মোৰ সেই কথাটোৱে মোক অকণমান মোৰ আত্মসন্মানত আঘাত লগালে। অৰ্থাৎ এজন দোকানীয়ে মোক তেনেকৈ ঠগি দিলে, তাৰ মানে মই মূৰ্খ হৈ পৰিলোঁ। এই কথাটো আপোনাৰ মনত কি প্ৰভাৱ পেলায় মই বৰকৈ ক'ব নোৱাৰিম, কাৰণ সকলোৰে চিন্তা আৰু অনুভূতিবিলাক বেলেগ বেলেগ। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে দোকানীয়ে কৰা সৰু সৰু কিছুমান ভুলৰ কাৰণে তেওঁলোকে কাষ্টমাৰ হেৰুৱাই পেলায়। Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and subscribe.